Welcome back to my YouTube channel. আজি আমাৰ কলেজত এটা প্ৰগ্ৰাম আছে প্ৰগ্ৰামটো কি হয় আপোনালোকে ভিডিঅটো শেষলৈকে চালে গম পাব আৰু মই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ কাৰণ মই আজি নৃত্য কৰিম আৰু এইফালে সবখানে মেকআপ কৰাত ব্যস্ত আৰু আমাৰ জানি চাওক কি ধুনীয়া হৈ আহিছে গাইজ ফাইনেলি ওলাই মেলি হ'ল আৰু এতিয়া কলেজলৈ যাম কেনেকুৱা লাগিছে এয়া ফাইনেলি মোৰ লগৰ কেইজনী আহি পালে ইয়াতে মোৰ ৰুমতে ওলাইছে আৰু এজনী মৰিস্মিতা আৰু এইফালে আমাৰ পুৰা মেকআপ কৰি আছে ধৰিত্ৰী বাইদেউ আৰু ইছলে আৰু ইয়াতে ওলাইছে চাই থাকক ভিডিঅ'টো শেষলৈকে আমি এতিয়া যাম নাচিবৰ কাৰণে আধা আধি নাছিলে সেই পিছত গীতা হ'ল নীলা আৰু পিছৰ গীতাই অৰেঞ্জ পুৰা একদম চলিবিলাক আহি আছে নৱৰগত আদৰণি হ'বা এইকেইটাক চা এইকেইটা আমাৰ এখেতসকলে ফটো উঠা উচিত ব্যস্ত আৰু এইফালে কিবা প্ৰেক্টিচ হৈ আছে ক'বা নোৱাৰোঁ যাবা নোৱাৰোঁ মানে এই ভিডিঅ' কৰি আছে এনে চোৱাৰ কাৰণে ৰখি আছে গাইজ সেইফালে বহুত মানুহ ভিতৰত যাব পৰা নাই এইফালে লিপিকা বাইদেউ পুৰা খাই মৌচুমী একবাৰ চাই দিয়ে ভালকৈ খাই দিয়ে এইফালে মধুস্মিতা আছে মুখখন উঠিলে তহঁতৰ এইফালে আমাৰ কৃতিকা বাইদেউ খালি মুখখন এইফালে ধৰিত্ৰী সুধি আছোঁ হনুমানে কোনে ভাল পায় কেইখনমান হাত উঠোৱা নাই হনুমান হৈছে এনেকুৱা হাজাৰ নৱাগতক আজি আদৰিছে আৰু ছাৰে আমি তাত বহি থাকোঁতে কৈছিলে যে হলটো সৰু তোমালোকৰ জোশ বেছি ঠাইডোখৰ মেটাৰ নকৰে যেতিয়া মনবোৰ ডাঙৰ এটা প্ৰশ্ন ইয়াতে কিমানজনে ভাল স্ক্ৰিপ্ট ৰাইটাৰ হোৱাৰ সপোন দেখে ভাল ডাইৰেক্টৰ হোৱাৰ সপোন দেখে ভাল প্ৰডিউচাৰ হোৱাৰ সপোন দেখে অভিনেতা অভিনেত্ৰী চবকে হ'বলৈ লাগে চিত্ৰনাট্য লিখোঁতা লাগে গতিকে মই অনুৰোধ জনাব বিচাৰিম অকল নিজকে 30 বা 50 ছেকেণ্ডৰ ৰীলত সীমাবদ্ধ নাৰাখি একোজন ভাল শিল্পী বনাবলৈ চেষ্টা কৰা ভৱিষ্যত আমাক ভৱিষ্যত প্ৰজন্ম লাগে মাত্ৰ 30 ছেকেণ্ড আৰু 50 ছেকেণ্ডৰ শিল্পী আমাক নালাগে আমাক লাগে পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা উপহাৰ দিব পৰা একোজনকৈ প্ৰকৃত শিল্পী মই এইটো কোৱা নাই যে তোমালোকে ৰীল নবনাবা ৰীলৰ পৰা বহুত টেলেণ্ট ওলাইছে শ্বৰ্ট ভিডিঅ'
ঠিক আছে আৰু এটা কথা মই কওঁ আজি মোৰ এটা গান ৰিলিজ হ'ব আচলতে মোৰ সৌভাগ্য আজি আপোনালোকৰ মাজত গানটো মই ৰিলিজ কৰি দিম গীতিৰ নাম আছে মধুবালা মধুবালা বুলি আজি আধুনিক গীত এটা আহিব আৰু লগতে ভিডিঅ' ৰিলিজ কৰা হ'ব গতিকে অলপ পিছত এই গানটোৰ পিছতে মই গাম গানটো দেই -1 কিবোৰ্ড এখন আছিলে গুচি গ'ল ন ভাইটি এজন যে বনাই আছিলে অলপ আগতে থকা হ'লে ভাল আছিলে বহুত আছে মই জানো ভাই অৱস্থা নাই গ'ল তো এইফালে আমাৰ এলি বাইদেউ পূৰা নাচি অৱস্থা নোহোৱা হ'ল আৰু আমাৰ কলেজৰ গাঁওখন দেখাই আছোঁ এইখন আমাৰ গাঁও কলেজৰ মই য'ত ফটো উঠি থাকোঁ আপোনালোকে দেখিয়ে থাকে মোৰ মাত চাত নোহোৱা হ'ল নাচি এইফালে এই অৱস্থা নাই আমি পূৰা নাচিছোঁ আজি আমাৰ মাত ভাঙি গ'ল মানে একদম ফিনিছ আৰু এতিয়া আমি হোষ্টেললৈকে যাম ঠিক আছে पूरा चिंता लगी है पूरा ख़त्म हो गया आज का दिन बहुत अच्छे से ख़त्म हो गया तो बाय बाय गाइस बाय बाय ना आपको एक बार आई भाव पारो ना भाव पारो पूरा खावा व्यस्त सेल्फी दिमे बाय बाय मंगलदै कलेज আকৌ কালি मंगलदै कलेज কালি আকৌ লগ পাম হয়টা বাই 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 ফ্ৰেছাৰ্ছ কিবা এটা কৈ দি আৰু আজিৰ পৰা আমি পুৰণি হৈ গ'লো আমি পুৰণা হৈ গ'লো আজিৰ পৰা আমাৰ লেভেল আহি গ'ল আদৰণি জনালে মালামাৰি কৰাটো আমাৰ দায়িত্ব আয়া গোটেই কাটিছে জানে মানি পুৰা নাচিছে আজি
মোৰ একদম চেণ্ডেল চিঙি অৱস্থা নাই চেণ্ডেল নোহোৱা হ'ল আৰু গাৰ পূৰা নাচিছোঁ আজি কি লগতে আজি বহুত ভাল লাগিছে বহুত বেছি এনজয় কৰিছোঁ আৰু আজিৰ পৰা আমি পুৰণি হৈ গ'লোঁ নৱাগত আদৰণি সভা শেষ চ' আমি পুৰণি আজিৰ পৰা আমাৰ পূৰা লেভেল আহি গ'ল আৰু আজিৰ পৰা আমাৰ আৰু ভিডিঅ'টো ভাল পালে কিবা এটা কৈ দিয়ে আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু কি কৰিব লাগে সেইকাৰণে কৰি দিছোঁ মোৰ কাৰণে নালাগে আজি কাৰণে ইমানেই আছিলে লগ পাম আকৌ এটা ব্লগৰ মাজত বাই বাই